পুৰা ঠাইখনলৈকে আহা কিমান আৰু আশ্ৰমখনৰ ভিতৰত সোমাই থাকিব বেয়া লগা নাই দিয়া আশ্ৰমখনত থাকি কোঠাবোৰ আহল বহল একেবাৰে ঘৰৰ নিচিনা কিন্তু ঘৰ নহয় বৃদ্ধাশ্ৰম তুমি মনটো মাৰি আছা কিয় ফূৰ্তি কৰি থাকিবলৈ কিবা কাৰণ বিচাৰি পাইছে পুত্ৰ কন্যা বোৱাৰীৰে পৰিপূৰ্ণ কি সুন্দৰ ঘৰ এখন আছিল সময় নাছিল কেতিয়া এই ঘৰখন এনেকৈ এদিন ভাঙি আমি আজি এদিন আশ্ৰমত আশ্ৰয় ল'ব লাগিব সময় নাছিল মানৱৰ ফোন নাম্বাৰটো আছিল মোৰ লগত ইচ্ছা কৰা হ'লে তাৰ লগত যোগাযোগ কৰিব পাৰিলোহেঁতেন বোৱাৰীৰ সকলো প্ৰকৃতিৰ বিষয়ে জনাই দিব পাৰিলোহেঁতেন কিন্তু কি লাভ এইবোৰ পিছতে সিহঁতৰ সংসাৰখনত কেনাহে লাগিলেহেঁতেন আমিনো জানি বুজি কিয় কেনা লগাবলৈ যাওঁ সিহঁতে সুখত থাকক দিয়া আমি এই আশ্ৰমখনতে থাকোঁ মাজনী থকা এইবোৰ কেতিয়াও হ'বলৈ নাপালে আমি ৰাখিলেহেঁতেন আমাক ঠাইখন ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ দিছে এটাকে কৰি জীৱন দায় নাই হোৱা তোমাৰ ছোৱালীটো কম নহয় সেইদিনা আবেগতে কিবা এটা কৰিলে ইমানেই বেয়া পাব লাগে খবৰ এটা কৰিবলৈ আহিব নালাগে নম্বৰটো কিয় দিলা মই বোলো তুমি যি ফোন কৰিব লাগিব জীয়াই আছো মই এই ভিডিঅ'টো তাৰপিছত তোমাক মই মিছ কল দি আছোঁ হা কোনো খবৰে নমস্কাৰ দেই কেনেকুৱা লাগিছে ইয়াত থাকি ভাল ভাল আৰে ভাল কেলেই নালাগিব এইখন বনাবলৈ মই বহুত পইচা খৰচ কৰিছোঁ নহয় আজিৰ পৰা আপোনালোকক চোৱা চিতা কৰিব এজনী ছোৱালী তাইক লৈ আহিছোঁ বৰ দুৰ্ভগীয়া ছোৱালী মা বাপেকে তাইৰ শ্ৰাদ্ধ পাতি থৈছে অথচ আজি সিহঁতক পাহৰি পৰা নাই আজি সিহঁতৰ কথা ভাবি ভাবি কান্দি থাকে কিন্তু এইদৰে কোনো কথা নাই আপোনালোকক দেখা পালে তাই নিজৰ মাক বাপেকক দেখা পোৱা যেন পাব ঐ ছোৱালী ৰৈ আছ যে তই তোমালে কলৈ গুচি গৈছিলি আমাক এৰি থৈ হা কলৈ গুচি গৈছিলি তই পাহৰি নাযাবা মই মৰি গৈছো তই এওঁলোকক চিনি পাওঁ নেকি তই ৰ'বচোন মইতো আগতে আপোনাক ক'ৰবাত দেখিছোঁ ন ক'ত দেখিছোঁ আৰে হয় এই লগত দেখিছোঁ কিবা হয় আপুনি তাই শিৱা নহয় বাপেক মই তাই এজন দুৰ্ভগীয়া বাপেক বাপেকত অন্ধ হৈ যি কৰি পেলোৱা এজন মূৰ্খ অলগদ্ধ বাপেক মই তাই মোক ক্ষমা কৰি দিবি বাপেক সেইদিনা আবেগতে কি কৰি পেলা একো গমেই নাপালো ইমান বেয়াকৈ অপমান কৰিব নালাগিছিল মই তোৰ ওচৰত হাত জোৰ কৰিছো ভাগি নপৰিবা তুমি তামে গৈ আছিলা তামে গৈ তোৰ মাৰ বাপেক লগ পাই যাবি লগ পাই গ'লে দেখিলি লগ পাই গ'লি আৰে এনে নকওঁ তোৰ বয় ইয়াত থাকিব নালাগে মোৰ ঘৰত থাকিব এই ৰঘুৰ ঘৰত ছোৱালী মোৰ ঘৰত থাকি তোৰ ঘৰখন সম্পূৰ্ণ হোৱাৰ পাছতে তই কৰিবলৈ যাব পাৰিবি তই এইখন মই ৰুমখিনি চাফা কৰোঁ আৰু তোৰ মাৰ বাপে মোৰ আজি থাকিব নোৱাৰো নহয় আহিছোঁ মা
ঘৰত আছ যে ঘৰত গ'লো এইবোৰ বহুত কাহিনী বা পাছত শুনিবা দিয়া আগে কৈ তোমালোক বৃদ্ধাশ্ৰমত কিয় দাদা ক'লৈ গুচি গ'ল আৰু আমাৰ ঘৰখনো কি হ'ল লেতেৰা হ'ল থুলুকা হ'ল মাটি সাক্ষী